নমস্কাৰ। আজি মহাপুৰুষ মাধৱদেৱৰ তিৰোভাৱ তিথি উপলক্ষে মই দুআষাৰমান ক'বলৈ ওলাইছোঁ। পৃথিৱীত যেতিয়া ধৰ্মৰ গ্লানি হয়, তেতিয়া স্থান, পাত্ৰ, কাল ভেদে একোজন মহাপুৰুষৰ আৱিৰ্ভাৱ হয়। সমাজত শৃংখলা ৰক্ষাৰ হেতু ধৰ্ম প্ৰৱৰ্তন কৰিবলৈ মহাপুৰুষে জন্মগ্ৰহণ কৰে। এনে এজন মহাপুৰুষ হ'ল শ্ৰী শ্ৰী মাধৱদেৱ। লখিমপুৰ জিলাৰ নৰনাৰায়ণপুৰত ১৪১১ শকৰ জেঠ মাহত মহাপুৰুষ শ্ৰী মাধৱদেৱৰ জন্ম হৈছিল। তেখেতৰ পিতৃৰ নাম গোবিন্দগিৰি ভূঞা আৰু মাতৃৰ নাম মনোৰমা আছিল। মহাপুৰুষ মাধৱদেৱে ১২ বছৰ বয়সতে দেউতাকৰ আশ্ৰয়দাতা হৰি সিং উজিৰে তেওঁৰ লিখা পঢ়াৰ দায়িত্ব লৈছিল। অতি কম সময়ৰ ভিতৰতে মাধৱদেৱে শিক্ষা গ্ৰহণ কৰি সকলো শাস্ত্ৰৰে যথেষ্ট জ্ঞান আহৰণ কৰিবলৈ সমৰ্থ হৈছিল। নিচেই সৰুৰে পৰাই মাধৱদেৱ তীক্ষ্ণ বুদ্ধি সম্পন্ন আছিল। লগতে খেলা ধূলাৰ প্ৰতিও যথেষ্ট আগ্ৰহী আছিল। কিশোৰ কালতে মাধৱদেৱে কায়স্থ বৃত্তি, ন্যায়, তৰ্কনীতি আদিৰ শিক্ষা লাভ কৰিছিল। পিতৃ গোবিন্দগিৰিৰ মৃত্যুৰ পিছত এবাৰ মাকৰ অসুখৰ আৰোগ্য কামনা কৰিবলৈ তেওঁ দেৱীলৈ ২টা পঠা ছাগলী আগবঢ়াইছিল। গতিকে দুৰ্গা পূজাৰ সময়ত পঠা ছাগলী ২টা আনিবলৈ তেওঁ ভনী জোঁৱায়েক ৰামদাসক পঠাইছিল। কিন্তু তেওঁ শংকৰদেৱৰ পৰা একশৰণ নাম ধৰ্ম গ্ৰহণ কৰাৰ বাবে এনে কাম নকৰিলে। ছাগলী নোপোৱাৰ বাবে ৰামদাসক তেওঁ গালি শপনি পাৰিবলৈ আৰম্ভ কৰিলে। তেতিয়া ৰামদাসে শংকৰদেৱৰ কথা তেওঁৰ আগত ক'লে। মাধৱদেৱে শংকৰদেৱৰ লগত তৰ্ক কৰিবলৈ সাজু হ'ল। আৰু এয়াই হৈছে শংকৰদেৱ আৰু মাধৱদেৱৰ মাজত হোৱা ধোঁৱাহাতৰ যুঁজ। পিছদিনা ৰাতিপুৱাই মাধৱদেৱ শংকৰদেৱৰ ওচৰ পালেগৈ। গুৰুৱে তেতিয়া ভক্ত বৈষ্ণৱসকলৰ লগত বহি গীত পাঠ কৰি আছিল। তেওঁ মাধৱদেৱক দেখি সেৱা জনাই আৰু আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনালে। কিন্তু মাধৱদেৱে খঙতে শংকৰদেৱৰ সৈতে তৰ্কযুদ্ধ আৰম্ভ কৰিলে। শংকৰদেৱৰ মদ ভাগৱত গীতাৰ শ্লোক প্ৰবৃত্তি আদি আৰম্ভ কৰিলে। তাৰ উপৰিও শংকৰদেৱে তৰ্ক, ন্যায়, কল্প আদি মাৰ্গৰ কথা ক'লে। তেওঁলোকৰ এই যুঁজ ৩ দিনলৈ চলি থাকিল। এই যুঁজত শংকৰদেৱৰ সত্য যুক্তিৰ ওচৰত মাধৱদেৱৰ পাণ্ডিত্যৰ পৰাজয় হ'ল। তেওঁ শংকৰদেৱক সেৱা জনাই গুৰু মানিলে। দুজনা গুৰুৰ এই পবিত্ৰ মিলনক মণিকাঞ্চন সংযোগ বুলি কোৱা হয়। শংকৰদেৱৰ ওচৰত শৰণ লৈ মাধৱদেৱে হৰিভক্তিৰ প্ৰতি ইমানেই আপ্লুত হৈ পৰিল যে বিয়াৰ বাবে জোৰোণ পিন্ধাব গৈও বিয়া নাকচ কৰিলে। ইয়াৰ পিছতে তেওঁ একশৰণ নাম ধৰ্মত জীৱন উৎসৰ্গা কৰিলে। মাধৱদেৱৰ গুৰুসেৱা ইমানেই নিভাঁজ আছিল, যাৰ ফলত তেওঁ শংকৰদেৱৰ প্ৰিয় শিষ্য হৈ পৰিছিল। তেওঁ সদায় ৰাতিপুৱা শংকৰদেৱৰ ওচৰলৈ আহি নিত্য প্ৰয়োজনীয় সামগ্ৰী গোটাই দিছিল। লগতে গুৰুজনাৰ স্থানৰ বাবেও পানী তপতাই দিছিল। লগতে শংকৰদেৱৰ তীৰ্থ ভ্ৰমণৰ সময়তো মাধৱদেৱে তেওঁৰ গাৰ ছাৰ দৰে লাগি আছিলে। মাধৱদেৱে মহাপুৰুষ শংকৰদেৱক প্ৰৱৰ্তন কৰা একশৰণ নাম ধৰ্ম আৰ্হিকে শিৰত লৈ ধৰ্ম প্ৰচাৰৰ মাধ্যম ৰূপে সাহিত্য সংস্কৃতিৰ জৰিয়তে এক অনুপম সম্পদ সৃষ্টি কৰিছিল, যি আজিও অসমীয়া জাতিৰ গৌৰৱ। ধৰ্মগুৰু হিচাপে দায়িত্ব বহন কৰাৰ পাছত মাধৱদেৱেও অসমৰ চুকে কোণে একশৰণ নাম ধৰ্ম প্ৰচাৰ কৰি বিভিন্নজন শিষ্যক ধৰ্মাধিকাৰ পাতি দোষদিশে সত্ৰ, নামঘৰ আদি প্ৰতিষ্ঠা কৰিছিল। সাহিত্যিক ধৰ্ম প্ৰচাৰৰ মাধ্যম হিচাপে লৈ বহুতো তত্ত্বমূলক ৰচনা, কাব্য, গীত, ভটিমা, ঝুমুৰা আদিৰ উপৰিও কেইবাখনো পুথি সংকলন আৰু সম্পাদন কৰিছিল। তেখেতৰ তত্ত্বমূলক ৰচনাসমূহ হৈছে নামঘোষা, ভক্তি ৰত্নাৱলী, জন্ম ৰহস্য, নাম মালিকা আদি। আদিকাণ্ড, ৰামায়ণ আৰু ৰাজসীয় কাব্য তেওঁৰ কাব্য ৰচনা। তেখেতে প্ৰায় ২০০টা বৰগীত ৰচনা কৰিছিল। তেওঁ ৰচনা কৰা ঝুমুৰাসমূহ হ'ল চৌধৰা, পিম্পৰা গুচোৱা, ভোজন বিহাৰ আদি। তেওঁ সাহিত্য জীৱনৰ কীৰ্তিস্তম্ভ হ'ল নামঘোষা। মহাপুৰুষ মাধৱদেৱ এজন ধৰ্মপ্ৰচাৰকেই নহয়, সংগীতজ্ঞ, শিল্পী আৰু অভিনেতা হিচাপেও তেওঁ অসমীয়া জাতিৰ লগতে সমগ্ৰ বিশ্বকে এক আপুৰুগীয়া সম্পদ দি গৈছে। ধৰ্মৰ জটিল দাৰ্শনিক তত্ত্বসমূহ সুৰ, তাল, মানৰ জৰিয়তে
সকলোৰে মাজত অধিক আকৰ্ষণীয় কৰি তুলিছিল আৰু আন সকলো লোককে এই ধৰ্মৰ প্ৰতি আগ্ৰহী আৰু আকৰ্ষিত কৰি তুলিছিল। তেওঁ সত্ৰীয় সংগীতৰো সৃষ্টি কৰিছিল। শিল্পী হিচাপে বৰপত্ৰ সত্ৰত নিৰ্মাণ কৰা ৰঙিয়াল ঘৰ, তাঁতীকুচিত শংকৰদেৱৰ লগত মিলি তাঁতীসকলৰ দ্বাৰা বোৱা বৃন্দাবনী বস্ত্ৰ তেখেতৰ শিল্পী কীৰ্তিৰ নিদৰ্শনস্বৰূপ। দুয়োজনা গুৰুৱে মিলি সৃষ্টি কৰা নৃত্য, নাট, ঝুমুৰা আদিত অসমীয়া সংস্কৃতিলৈ আগবঢ়োৱা এক মূল্যৱান আৰু আপুৰুগীয়া সম্পদ। তেওঁলোকৰ এই অৱদান অসমীয়া সমাজে জীয়াই ৰাখিবলৈ চেষ্টা কৰি আহিছে। সংগীতজ্ঞ হিচাপে তেওঁ আছিল বিচক্ষণ। তেখেতে ঠাইতে যিদৰে কবিতা, গীত আদি ৰচনা কৰিব পাৰিছিল, ঠিক তেনেদৰে সুৰ, তাল, মান আৰু লয়েৰে সুন্দৰকৈ গাবও পাৰিছিল। জীৱনৰ শেষ কাললৈকে তেওঁ লক্ষ্মীনাৰায়ণৰ ৰজাৰ অনুগ্ৰহত ভেলাদুৱাৰত সত্ৰ পাতি ধৰ্ম প্ৰচাৰ কৰিছিল। মাধৱদেৱৰ মুখত শংকৰদেৱৰ প্ৰচাৰিত ধৰ্মৰ সবিশেষ জানিব পাৰি। মাধৱদেৱৰ ওচৰত ৰজাইও শৰণ ল'ব বিচাৰিছিল, কিন্তু ৰজাক শৰণ দিয়াৰ পৰিৱৰ্তে দেহা এৰি যোৱা গুৰুজনৰ আৰ্হিকে গ্ৰহণ কৰিবলৈ মনস্থ কৰিলে। সেয়েহে মাধৱদেৱেও শয্যাত পৰাৰ আগতে হাত মুখ ধুই নতুন সাজ পিন্ধি শয্যাত যোগাসন কৰি বহিল আৰু হৰিনাম উচ্চাৰণ কৰি থাকোঁতে তেওঁৰ আত্মা ব্ৰহ্মাত বিলীন হৈ গ'ল। 1518 শকত ভাদ মাহৰ কৃষ্ণ পঞ্চমীৰ তিথিত তেওঁ বৈকুণ্ঠ প্ৰণয়ন হয়। সেই সময়তে তেওঁৰ বয়স আছিল 107 বছৰ। অসমত নৱবৈষ্ণৱ আন্দোলনৰ প্ৰসাৰত মাধৱদেৱে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল। শংকৰদেৱে একশৰণ নাম ধৰ্মৰ সৃষ্টিহে কৰিছিল। ইয়াৰ প্ৰচাৰ আৰু প্ৰসাৰ কৰিছিল মাধৱদেৱে। মহাপুৰুষ দুজনা আৰু শিষ্যৰ প্ৰচেষ্টাত মহাপুৰুষীয়া ধৰ্মই ইমানেই জনপ্ৰিয়তা লাভ কৰিলে যে গোটেই অসমতে সত্ৰ, নামঘৰেৰে ভৰি পৰিল। অসমৰ বাৰেবৰণীয়া ধৰ্ম সাহিত্য, কলা সংস্কৃতিত মহাপুৰুষীয়া ধৰ্ম আৰু সত্ৰীয় সংস্কৃতি পুনত সুৱগা হৈ ৰ'ল। যাক বাদ দি আজি অসমীয়া জাতিটোৰ কোনো অস্তিত্বই নাথাকিব। সেয়েহে মহাপুৰুষ দুজনাই জ্বলাই থৈ যোৱা সাহিত্য কৃষ্টি অক্ষয়বন্তী অসমীয়া সমাজে কেতিয়াও নুমাব নিদিয়ে। তেওঁলোকৰ এই সৃষ্টিত আমি চিৰকৃতজ্ঞ। মহাপুৰুষজনাৰ আজি এই মৃত্যু তিথিত তেওঁক সোঁৱৰণ কৰি মোৰ চমু বক্তৃতা সামৰণি মাৰিলোঁ। যদি কিবা ভুল ভ্ৰান্তি হৈছে ক্ষমা কৰিব। নমস্কাৰ।